ৰাতিপুৱাই আজি হুজাইলৈ ওলালোঁ। সকলোৱে জানে যে পেছাত মই এজন শিক্ষক, তাৰে এটা ট্ৰেইনিং আছিলে। বহুতৰে প্ৰশ্ন, দাদা আপোনাৰ ঘৰ ক'ত? বৰ্তমান ছাইনবোৰ্ডখনত যি লিখা আছে তাতেই মোৰ ঘৰ, মানে মোৰ ঘৰ কামপুৰত। পিছে কামপুৰৰ পৰা কোনে মোক চাই আছা? কমেণ্ট কৰিবাচোন। এয়া আমাৰ প্ৰাতঃসভা, অসমৰ জাতীয় সংগীত গাই আছোঁ। পিছে চাই লওঁ এবাৰ মুখনি তোমাৰ, নে চাই লওঁ তোমাৰ মুখনি এবাৰ? সদায় খেলিমেলি হয়, শুদ্ধ কোনটো? কোনোবাই জানে যদি জনাবচোন দেই। ট্ৰেইনিঙত কি শিকিছোঁ নাই শিকা সেইটো পিছৰ কথা, কিন্তু এই মাইনাৰজনী নিস্বাৰ্থ হাঁহিটোৱে মোৰ মনটো সঁচাকৈয়ে ভাল লগাই দিলে। মোৰ সহশিক্ষয়িত্ৰী এগৰাকীৰ ছোৱালী তেওঁ। আজি ট্ৰেইনিং সোনকালে শেষ হ'ল, সেইকাৰণে ততাতৈয়াকৈ ঘৰলৈ আহি সাজু হ'লোঁ এটা নতুন ভিডিঅ' বনাবৰ বাবে। গৰমৰ দিনত এই ড্ৰিংকটোৱে মোৰ আটাইতকৈ ফেভৰেট। দুসোপামান মাৰি মই গ'লোঁ অভিস্মাহঁতৰ ঘৰলৈ এটা নতুন ভিডিঅ' শ্বুটিঙৰ বাবে। অভিস্মাহঁতৰ ঘৰত বেলেগ যিয়ে নাখাওঁ কিয়, এই চাহকাপ মোৰ আটাইতকৈ প্ৰিয়। হিন্দু মুছলমানৰ ওপৰত যে বনাইছিলোঁ ভিডিঅ'টো, ইয়াত তাৰে কিছু অংশ। নতুন